ক্ৰিষ্টিয়ানো ৰনাল্ডো প্ৰেক্টিচ কৰিবৰ কাৰণে অহাকালিৰ অপেক্ষা নকৰে। ৰাইট ব্ৰাদাৰ্ছে প্লেন বনাবলৈ অহাকালিৰ অপেক্ষা কৰা নাছিলে। থমাছ এডিছনে বাল্ব বনাওঁতে অহাকালিৰ অপেক্ষা কৰা নাছিলে। তেন্তে আপুনি কিয় অহাকালিৰ ঢোল বজাই ফুৰে? আপুনি কিয় ভাবে যে মই অহাকালিৰ পৰা কৰিম, নতুবা অহা সপ্তাহৰ পৰা কৰিম? যেন অহা সপ্তাহত বা অহাকালি নিজ ভগৱান পৃথিৱীত নামি আহিব আৰু আপোনাক আশীৰ্বাদ দিব, যেনেকৈ যোৱা দিনবোৰত কৰিছে। আপোনাৰ যেনেকৈ আগৰ দিনবোৰ পাৰ হৈ গৈছে, ঠিক তেনেকৈ অহা দিনবোৰো পাৰ হৈ গৈ থাকিব। যেনেকৈ যোৱা বছৰটো আপুনি একো নকৰাকৈ শেষ হৈ গুচি গ'ল, ঠিক তেনেকৈ এই বছৰো আপুনি একো নকৰাকৈ থাকি যাব। আৰু ভালকৈ ভাবি চাওক যে সেই বছৰৰ আৰু এই বছৰৰ দিনত কোনো পাৰ্থক্য নাই। যেনেকুৱা সেই বছৰৰ দিনবোৰ আছিলে, ঠিক তেনেকুৱা এইটো বছৰৰ দিনো হয়। যেতিয়া দিনবোৰৰ মাজত কোনো পাৰ্থক্য নাই, তেন্তে আপুনি কামৰ আৰম্ভণি কৰিবলৈ কিয় নতুন বছৰ, নতুন তাৰিখ বা অহাকালিৰ অপেক্ষা কৰি বহি থাকে? বছৰৰ শেষৰ 31 ডিচেম্বৰ ৰাতি 12 বজাত মানুহে নতুন বছৰ অহাৰ ফূৰ্তি কৰি পাৰ্টি কৰিলে আৰু 1 জানুৱাৰীৰ দিনা আকৌ সেই একেই ভুলবোৰ কৰিলে, যেনেকুৱা আগতে কৰিছে বা আগৰ বছৰবোৰত কৰিছে। তেন্তে নতুন বছৰত পাৰ্টি কৰাৰ কি উদ্দেশ্য হ'ল? কিয়নো নতুন বছৰত নতুনৰ নিচিনা একোৱেই নাথাকিলে। যেনেকুৱা আগতে কৰি আহিছে আকৌ তেনেকুৱাই কৰিলে। আজিৰ দিনটোত আপুনি নিজকে এটা প্ৰশ্ন কৰি চাওকচোন যে আপুনি যোৱা বছৰত কি কি হাসিল কৰিলে আৰু ক'ত ক'ত আপোনাৰ সময়বোৰ নষ্ট কৰিলে। কিন্তু আপোনাৰ জীৱনৰ এটা বছৰ শেষ হৈ গুচি গ'ল। যদি আপুনি এতিয়াৰে পৰা কিবা এটা নকৰে, তেন্তে আপোনাৰ আহি থকা বছৰটো তেনেকুৱাই গুচি যাব। কাৰণ আপোনাৰ জীৱন আপোনাৰ হয়, আপোনাৰ ফিউচাৰ আপোনাৰ হাতত আছে, তাত কোনোৱে দখল দিব নোৱাৰে। কিয়নো আপুনি যদি আজি নকৰে, তেন্তে কাইলৈও একো কৰিব নোৱাৰিব। আপুনি যোৱা বছৰৰ দৰে এই বছৰো কসম খাইছে চাগে, ভালকৈ পঢ়িম, নতুন বছৰৰ পৰা কিবা এটা কৰিম, নতুন বছৰৰ পৰা জিমত যাম, নতুন বছৰৰ পৰা কষ্ট কৰিম, নতুন বছৰৰ পৰা কিবা এটা ডাঙৰ কৰিম। হ'ব পাৰে আপুনি এই সকলোবোৰ ভাবিছে, কিন্তু মনত ৰাখিব আপোনাক এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব নিজৰ কামবোৰৰ, নিজৰ ভৱিষ্যতৰ, নিজৰ আশাবোৰৰ। যেনেকৈ ক্ৰিষ্টিয়ানো ৰনাল্ডোই অপেক্ষা কৰা নাছিলে, যেনেকৈ বাল্ব বনাবলৈ থমাছ এডিছনে অপেক্ষা কৰা নাছিলে অহাকালিৰ দিনবোৰৰ। এই পৃথিৱীৰ ভিৰ আপোনাৰ কাৰণে কেতিয়াও ৰখি নাথাকে আৰু না কেতিয়াবা ৰখি থাকিব। এই পৃথিৱীত কোনো সফল মানুহে নতুন বছৰৰ বা নতুন দিনৰ অপেক্ষাত বহি নাথাকে। গতিকে আপুনি এতিয়াৰ পৰাই আৰম্ভ কৰক, যি কৰিব আছে আজিৰ পৰাই কৰক। এইটো বছৰ সফল নহলেও কমচে কম আগৰ বছৰলৈ অকণমানতো আগুৱাব, কিন্তু আগুৱাব নিশ্চয়।